নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি আছে 16 জুলাই। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে এটি বিগ ব্ৰেকিং নিউজ। নিয়ন্ত্ৰণৰ দিন হ'ব ডিজিটেল মিডিয়া। মোদী চৰকাৰৰ নতুন আইন। ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ বাবে মোদী চৰকাৰে আনিব নতুন বিধেয়ক। এই বিধেয়ক সদনত গৃহীত হ'লে নতুন নিয়ম আহিব ডিজিটেল মিডিয়াৰ বাবে। আইন গৃহীত হোৱাৰ 90 দিনৰ ভিতৰত কৰিব লাগিব পঞ্জীয়ন। আইন ভংগ কৰিলে ডিজিটেল মিডিয়াৰ ওপৰত লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। পঞ্জীয়ন বাতিল অথবা জৰিমনা বিহা হ'ব ডিজিটেল মিডিয়াক। সদনৰ বৰ্ষকালীন অধিৱেশনত এই বিল উত্থাপন কৰা হ'ব। এই বিল আইনত পৰিণত হ'লে ডিজিটেল মিডিয়া তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত অনা হ'ব। ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ বাবে মোদী চৰকাৰে আনিব নতুন বিধেয়ক। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি গুৰুত্বপূৰ্ণ খবৰ। অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। অৱশেষত ধাৰ্য কৰা হ'ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ মৌখিক পৰীক্ষাৰ দিন। অহা 21 জুলাইত অনুষ্ঠিত হ'ব পৰীক্ষা। 17 জুলাইৰ পৰা পৰীক্ষাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। অসম আৰক্ষী নিযুক্তি বৰ্ডৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড। এইবাৰ মৌখিক পৰীক্ষা কাহিলীপাৰা 4th এপিবিএনত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে টল ফ্ৰী নম্বৰ 8929207668। এই নম্বৰত যোগাযোগ কৰিব পাৰিব শিক্ষাৰ্থীসকলে। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। বিটিআৰ 5 জিলাৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। বিটিআৰত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা। এমাহৰ ভিতৰত নতুন নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে প্ৰমোদ বড়োৱে। বিশেষ টেট অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিন ঘোষণা কৰিব। বিটিআৰ 5 জিলাৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা এই মুহূৰ্তত কৰা হৈছে। এই মুহূৰ্তত আমাৰ তাত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে নাপাব আনন্দৰাম বৰুৱা বঁটা। 75% নম্বৰ পালেহে লাভ কৰিব আনন্দৰাম বঁটা। শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। এনেধৰণৰ বিভিন্ন খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।